নমস্কাৰ আপুনি চাই আছে দেশৰ এটা নিৰ্ভীক অগ্ৰণী নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম ফিৰ এক জুমলা মুখ্যমন্ত্ৰীয়ে দিল্লীৱালা বিজেপিৰ ষ্টাইল লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আচ্ছা দিন কলা ধন ঘূৰাই অনা 15 লাখ টকা কৰি ৰাইজৰ একাউণ্টত ভৰোৱা আদি জুমলাবোৰৰ দৰে 10 ছেপ্টেম্বৰত হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ তথ্য প্ৰমাণ ৰাজহুৱা কৰাৰ ঘোষণাটো অৱশেষত পৰিণত হ'ল ফিৰ এক জুমলালৈকে 7 মাহ জুৰি ৰাজ্যৰ জনসাধাৰণে অধীৰ অপেক্ষাৰে চাম বুলি ভাবি থকা ৰাজনীতিৰ সিনেমাখন বজাৰলৈ নাহিল ৰাইজৰ আশাত চেঁচা পানী পৰিল মানে সিএম ছাৰে আমাৰ ৰাইজক আশাহত কৰিল আজি 11 ছেপ্টেম্বৰ কালি সিএম ছাৰে ৰিলিজ দিয়াৰ কথা আছিল গৌৰৱ গগৈৰ পাকিস্তানী লিংক শীৰ্ষক সিনেমাখন মই জানাত 6 বজাত এফআইটিয়ে মোক সাক্ষাৎ কৰিব মোক প্ৰতিবেদনখন দিব 10 ছেপ্টেম্বৰ যেনেকৈ কৈছিলোঁ আজি 10 ছেপ্টেম্বৰ তদন্ত আজি সামৰণিও কৰিম মই সিনেমা কৰিবৰ কাৰণেতো খোজা নাই গতিকে ৰিপৰ্টটো পঢ়িব লাগিব আপোনালোকে সিনেমা এখনৰ অপেক্ষা কৰি আছে মই তেনেকুৱা সিনেমা কৰিব খোজা নাই ৰিপৰ্টটো দিব চৰকাৰে সূক্ষ্মভাৱে ৰিপৰ্টটো পঢ়িব আৰু চৰকাৰে ৰিপৰ্টটো পঢ়ি যি ব্যৱস্থা ল'ব লাগে তাকে ল'ব যদি আপোনালোকে ভাবিছে যে প্ৰতিবেদন দিব মই এখন সাংবাদিক মাল কৰি এখন সিনেমা কৰিম আপোনালোকে ৰাতি টিভিত ডিবেট কৰিব টক শ্ব' পাতিব চৰকাৰ তেনেকে নচলে চৰকাৰ গাম্ভীৰ্যতাৰে চলে চৰকাৰ এটা প্ৰক্ৰিয়াৰ মাজেৰে চলে আৰু এইটো যিহেতু বহুত ডাঙৰ গোচৰ এটা আমি গোচৰটোত যাতে কোনো পৰ্যায়তে তাক আমি এটা আকাংক্ষিত লক্ষ্যলৈ লৈ যাব পাৰোঁ সেইকাৰণে আমি তাক প্ৰক্ৰিয়াৰ মাজেৰে আমি আগবাঢ়ি যাম ইয়াতে আমি ৰিপৰ্ট এটা দিলে মই গুৱাহাটীত সাংবাদিকসকলক মাতি ললো তাতে আপোনালোকৰ আগত প্ৰমাণখিনি দিলোঁ এটা টক শ্ব' হ'ল গধূলি প্ৰশান্ত ৰাজগুৰু বহি গ'ল অমুক বহি গ'ল এই ধৰণৰ পৰিৱেশ এটাৰ কাৰণে আমি তদন্ত কৰা নাই এইটো এটা খুব চিৰিয়াছ ইনকুৱাৰী দেশৰ সাৰ্বভৌমত্বৰ লগত জড়িত এটা তদন্ত আৰু দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগত জড়িত গতিকে ৰিপৰ্টটো দিব 6 বজাত মই পঢ়িম তাৰ পিছত যি ব্যৱস্থা ৰিপৰ্টটো পঢ়াৰ পিছতহে মই গম পাম যে এই ৰিপৰ্টটোৰ ওপৰত কি ব্যৱস্থা ল'ব দিনৰ ভাগতে সিএম ছাৰে ক'লে ৰিলিজিং টাইম সন্ধিয়া 6 বাজি গ'ল কিন্তু সিনেমাখন ৰিলিজ নহ'ল হ'ব পাৰে কিবা টেকনিক্যাল ডিফিকাল্টিজ আছে হয়তো তেন্তে গৌৰৱ গগৈ কথাটোৱে সত্যত পৰিণত হ'ল যিজনে কথা ওলাইছে তেওঁকে সোধক মইতো কৈছিলোঁ যে তেখেতৰ ফ্লপ আৰু মই আজি যোগদান আমাৰ যিদৰে কাৰ্যসূচী ৰাজীৱ ভৱনত হৈছে আমাৰতো হিট হৈছে মই ক'ব পাৰোঁ আমাৰতো হিট আৰু তেওঁতো মানে ফ্লপ হ'বই আৰু সেইকাৰণে অলপ সময় বিচাৰিছে ঠেলিবলৈ বিচাৰিছে লাজ কৰিছে কেনেকৈ দেখাব চবেই বুজিয়ে পায় ৰিজাল্টটো আমি আগৰ পৰাই জানো বক্স অফিচত ফ্লপ হ'ব কিন্তু আজি আমাৰ এই সভাটো চাই আমি ভাবিছিলোঁ যে আমাৰ জ্যেষ্ঠ 3-4 গৰাকী আমাৰ থাকিব ৰাজনীতিবিদ কিন্তু নৱপ্ৰজন্ম ওলাই আহিছে আৰু বহুতে মোক ফোন কৰিছে কিন্তু আমি তেখেতক কৈছোঁ যে 10 অক্টোবৰত আমি যোগদান কাৰ্যসূচী পুনৰবাৰ হাতত চিৰিয়াছ মেটাৰটো চবেই হাঁহি আছে আৰক্ষীসকলেও কেতিয়াবা কয় যে আমাক কি কামত লগাইছে মুখ্যমন্ত্ৰী দিল্লীত বিজেপি দলে কৈছে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ইমানে পাতল কথাবোৰ কিয় কয় হ'ব পাৰে মুখ্যমন্ত্ৰীয়ে ইংগিত পাইছে যে অলপ দিনৰ পিছত তেখেতৰ মুখ্যমন্ত্ৰীৰ চকীটো সলনি হ'ব বিজেপিয়ে যেনেদৰে বিভিন্ন ৰাজ্যত নিৰ্বাচনৰ পূৰ্বে কেলেংকাৰীৰ লগত জড়িত হৈ থকা মুখ্যমন্ত্ৰীখিনিক চকীৰ পৰা আঁতৰাই দিয়ে সেই একেই অৱস্থা তেখেতৰ হ'বলৈ গৈ আছে আৰু সেইকাৰণে আজি তাৰিখত তেখেতৰ চেহেৰাও বেছি ভাল নহয় কথাবোৰৰ ভিতৰতো বেছি গাম্ভীৰ্যপূৰ্ণ কথাবোৰ আমি শুনা নাপাওঁ আৰু অভিযোগবোৰো এনেকুৱা এটা অভিযোগ যে সকলোৱে জানে যে পাতল আৰু ফ্লপ ক'ত পদত্যাগ কৰিব আগতেওতো পদত্যাগ কথা কৈছিল তো তেওঁতো নিজে কৈছে মই 1000 মিছা কথা ক'ব পাৰোঁ হিমন্ত বিশ্ব শৰ্মা মই 1000 মই মিছা কথা ক'ব পাৰোঁ আজি 11 ছেপ্টেম্বৰ 10 ছেপ্টেম্বৰতেই কথা আছিল এই দিনটোতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তথ্য প্ৰমাণ সহকাৰে ফাদিল কৰিব কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ পাকিস্তান লিংক মুখ্যমন্ত্ৰীয়ে প্ৰমাণ কৰিব যে লোকসভাৰ বিৰোধীৰ উপদলপতি তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ এগৰাকী পাকিস্তানী এজেণ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বছৰৰে মাৰ্চ মাহত সদম্ভে ঘোষণা কৰিছিল এই 10 ছেপ্টেম্বৰৰ দিনাই
তেওঁ প্ৰমাণ কৰিব গৌৰৱ গগৈৰ পাকিস্তান লিংক। সেইদিনা গৌৰৱ গগৈৰ মুখ উলিয়াবলৈ ঠাই নাথাকিব। অৱশেষত ৰাজ্যজুৰি চমহীয়া উৎকণ্ঠা 10 ছেপ্টেম্বৰ আহি পাৰ হৈ গ'ল। হয়তো SITৰ প্ৰতিবেদনতেই সামৰণি পৰিব গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ বিতৰ্ক। কাৰণ বিষয়টো লৈ এতিয়া আৰু যোৱা 6 মাহৰ আগৰ দৰে উৎসাহী নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈৰ বিৰুদ্ধে SITৰ ৰিপৰ্টত একো নাথাকিলে তদন্ত বন্ধ কৰি দিব মুখ্যমন্ত্ৰীয়ে। 9 ছেপ্টেম্বৰত এই কথাও ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিনটোত ব্যস্ত থকা দেখা গ'ল নুমলীগড় ভ্ৰমণত। মুখ্যমন্ত্ৰী ব্যস্ত। 14 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নুমলীগড়ত অংশগ্ৰহণ কৰিবলগীয়া ৰাজহুৱা সভাৰ প্ৰস্তুতিৰ বুজ লোৱা। তাৰ বিপৰীতে গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ তদন্ত কৰিবৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা SITয়েহে মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰিলে নিজৰ প্ৰতিবেদন। বহু চৰ্চিত 10 ছেপ্টেম্বৰক লৈ নুমলীগড়ত শীতল প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ। ইপিনে দিল্লীৰ পৰা অহা গৌৰৱ গগৈক বৰঝাৰ বিমানবন্দৰত বিপুল আদৰণি কংগ্ৰেছ নেতাকৰ্মীৰ। গুৱাহাটীৰ ৰাজীৱ ভৱনত গৌৰৱ গগৈৰ মন্তব্য, আমি কৈছিলো 10 ছেপ্টেম্বৰ ফ্লপ হ'ব, আমাৰ হিট হৈছে তেওঁলোকৰ ফ্লপ। মুখ্যমন্ত্ৰীয়ে আগতেও বহুবাৰ পদত্যাগৰ কথা কৈছিল। মুখ্যমন্ত্ৰীয়ে ক'ত পদত্যাগ কৰিব? 10 ছেপ্টেম্বৰৰ সন্ধিয়া 6 বজাত মুখ্যমন্ত্ৰীক দিছপুৰত সাক্ষাৎ কৰিলে SITয়ে। গৌৰৱ গগৈৰ পাকিস্তান লিংক বিতৰ্কৰ SITৰ তদন্ত প্ৰতিবেদন মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰে CIDৰ DIG মুন্না প্ৰসাদ গুপ্তাই। এই সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, মই প্ৰতিবেদনখন পঢ়িব লাগিব। যদিহে পঢ়াৰ পিছত কিবা চিৰিয়াছ ইছ্যু থাকে তেন্তে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ধৰক তাত চিৰিয়াছ একো নাই তেন্তে আমি এয়া বন্ধ কৰিব লাগিব। প্ৰথমে প্ৰতিবেদনখন পঢ়ি ল'ব লাগিব। 10 ছেপ্টেম্বৰ আৰু গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ বিস্ফোৰক তথ্য ৰাজহুৱাকৰণৰ প্ৰতিশ্ৰুতি প্ৰসংগত কালি এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ বিষয়ে বিস্ফোৰক তথ্য দিয়াৰ ঘোষণা ফুটুকাৰ ফেনলৈহে পৰিৱৰ্তন হ'ল। সাংবাদিকৰ প্ৰশ্নত মুখ্যমন্ত্ৰীয়ে স্পষ্ট ইংগিত দিছে যে SITৰ প্ৰতিবেদনত চিৰিয়াছ বিষয় একো নাথাকিলে সামৰণি পৰিব গৌৰৱ গগৈৰ পাকিস্তান সংযোগ বিতৰ্কৰ বিষয়। প্ৰতিবেদনখন পঢ়াৰ আগতে মন্তব্য কৰাটো বৈষম্যমূলক হ'ব। যদিহে পঢ়ি দেখো বিষয়টো বহুত চিৰিয়াছ তেন্তে মই প্ৰধানমন্ত্ৰীৰ লগত কথা পাতিব লাগিব, গৃহমন্ত্ৰীৰ লগত কথা পাতিব লাগিব। যদিহে চিৰিয়াছ নহয় তেতিয়া আন বেলেগ প্ৰক্ৰিয়া হ'ব। এনেদৰে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে যে SITৰ প্ৰতিবেদন নপঢ়াকৈ তেওঁ কোনো মন্তব্য নকৰে। অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকীয়ে 10 ছেপ্টেম্বৰ বুধবাৰে গৌৰৱ গগৈৰ পাকিস্তান লিংক লৈ কোনো মন্তব্য যে প্ৰকাশ নকৰিলে সেয়া স্পষ্ট হৈ পৰিল। আনহাতে মুখ্যমন্ত্ৰীয়ে দিয়া 10 ছেপ্টেম্বৰ তাৰিখক লৈ সৰব হৈ উঠিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ আদি। আজি 10 ছেপ্টেম্বৰ 2025 আৰু আজিৰ দিনটোক এটা অসমৰ ৰাজনীতিৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ দিন বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা মে-জুন মাহৰ পৰা অসমবাসীক কৈ আহিছে। কাৰণ তেখেতে কৈছিল যে 10 ছেপ্টেম্বৰৰ দিনা অতি ভয়ংকৰ তথ্য উন্মোচন হ'ব আৰু কংগ্ৰেছ দলৰ নাক উলিয়াবলৈ ঠাই নাথাকিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাখিনি যদি চাওঁ, তেখেতে যোৱা ফেব্ৰুৱাৰী-মাৰ্চ মাহৰ পৰাই গৌৰৱ গগৈ পাকিস্তানলৈ বিনা অনুমতিত বহু কেইবাৰ গৈছে। তেখেতে পাকিস্তানলৈ গৈ ISIৰ লগত ট্ৰেইনিং কৰিছে। ISIয়ে তেখেতৰ অহা যোৱা তেখেতক ৰিচিভ কৰিছে। 15 দিনতকৈ অধিক সময় তেখেতে ISIৰ প্ৰশিক্ষণ কৰিছে আৰু তেওঁ যোৱাৰ সময়ত ফুৰিবলৈ যোৱা নাই, ভাৰত বিৰোধী কামত গৈছে। পাকিস্তানলৈ যোৱাটো এটা অপৰাধ আৰু পাকিস্তানৰ পৰা ভাৰত বিৰোধী বিভিন্ন কাম এজন দায়িত্বপূৰ্ণ সাংসদে কৰিছে ইত্যাদি ধৰণৰ বিভিন্ন কথা কৈ অহা অসমৰ ৰাইজে গম পায়। তেখেতে কেইবাবাৰো এই কথাও কৈ আছিলে পঞ্চায়তৰ নিৰ্বাচনৰ সময়ত, যি সময়ত অসমৰ ৰাইজক পঞ্চায়তৰ যোগেদি কি কৰিব পৰা যাব, কি হ'ব এই কথাবিলাক ক'ব লাগে। সেইখিনি সময়ত ৰাজনৈতিক বা কি কাৰণবশত মই নাজানো তেখেতে ৰাইজৰ সমস্যাবিলাকৰ বিপৰীতে নিৰ্বাচনী সভাসমূহত গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট, কংগ্ৰেছৰ নেতা পাকিস্তানৰ লগত যোগাযোগত আছে ইত্যাদি বিভিন্ন ধৰণৰ মন্তব্য প্ৰকাশ কৰি আহিছিল। আৰু যেতিয়া আমি কৈছিলোঁ বিধানসভাৰ ভিতৰত বিধানসভাৰ বাহিৰত যে যদিহে কিবা ভাৰতৰ বৈদেশিক কোনোবা এজেঞ্চিৰ লগত কোনোবা সাংসদৰ যোগাযোগ আছে বা কোনোবাই ভাৰত বিৰোধী কাম কৰিছে, এই কামবিলাক চোৱা চিতা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ অনুসন্ধানকাৰী সংস্থা আছে, IB আছে, ৰ আছে বা মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ নিজৰ ইণ্টেলিজেঞ্চ উইং আছে।
তেখেতসকলে এইবিলাক কথা ক'ব লাগে। কিন্তু অসমৰ মুখ্যমন্ত্ৰী আছিল নাচুবান্দা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে বহুতখিনি তথ্য পোৱা গৈছে, সেই গতিকে এতিয়া বিশেষ অনুসন্ধানকাৰী দল গঠন কৰিছোঁ। আৰু এই দল সঁচাকৈয়ে তেওঁ গঠন কৰিলে, দিল্লীলৈ গ'ল, পাকিস্তান এম্বেচিত কাম কৰা কোনোবা মানুহক লগ ধৰিলে বুলি গম পাইছোঁ, বৰ্ডাৰো গ'ল বুলি শুনিছোঁ চাবলৈ কোনফালেদি পাৰ হৈ গৈছিলে ইত্যাদি ইত্যাদি। আৰু এই গোটেইবিলাকৰ পিছত যিহেতু বিধানসভাৰ সময়তো এই কথাবিলাক কৈ আছিল, আমি আশা কৰিছিলোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্বপূৰ্ণ কিবা কথা বিধানসভাৰ মজিয়াত ফাদিল কৰিব, বিধানসভাৰ বিশেষ অধিৱেশন। মই ভাবিছিলোঁ 10 ছেপ্টেম্বৰ দিনা তেখেতে বৈঠক আহ্বান কৰিব বিধানসভাৰ আৰু কথাবিলাক ফাদিল কৰিব। কিন্তু এতিয়া দেখা পাইছোঁ যে তেনেকুৱা ধৰণৰ একো হোৱা নাই। মুখ্যমন্ত্ৰী মহোদয় মই কি কৰিব বিচাৰিছে নাজানো। যদিহে তেখেতে নিজৰ ৰাজনৈতিক দলৰ লাভালাভৰ বাবে কংগ্ৰেছ দলৰ নেতাসকলক এনেকৈ বদনাম কৰাৰ এটা ব্যৱস্থা কৰিছিল, মই ভাবোঁ আজি তেখেতে অসমবাসীৰ ওচৰত ক্ষমা খোজা উচিত যে মই নিজৰ দলৰ বাবেহে এনেকৈ কংগ্ৰেছ দল কংগ্ৰেছৰ নেতাসকলক বদনাম কৰিছিলোঁ। আৰু নিশ্চিতভাৱে কংগ্ৰেছ দলক তেখেতে ক্ষমা খোজা উচিত হ'ব, কাৰণ আমাৰ দলৰ বিষয়ে তেওঁ যেনেধৰণৰ যোৱা সময়ছোৱাত প্ৰায় 7 মাহ দিন ধৰি অপপ্ৰচাৰ চলালে। দেৱব্ৰত শইকীয়াই কয় আজি 10 ছেপ্টেম্বৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 7 মাহ ধৰি গাই থকা গৌৰৱ গগৈৰ পাকিস্তান লিংক ফাদিল কৰাৰ দিন, সমগ্ৰ ৰাজ্যজুৰি জনতাক কৈ অহা 10 ছেপ্টেম্বৰত ডাঙৰ তথ্য উদং কৰাৰ দিনটো আজি আহিল। বিধানসভাৰ পবিত্ৰ মজিয়াৰ পৰা সংবাদ মাধ্যমকে লৈ পঞ্চায়ত নিৰ্বাচনত এই অপপ্ৰচাৰ চলাই অহা মুখ্যমন্ত্ৰীৰ মুখত কিন্তু বুধবাৰে এনেকুৱা একো সম্ভেদ ৰাইজে নাপালে। শইকীয়াই লগতে কয়, আমি সকলোৱে অপেক্ষা কৰিছিলোঁ আমাৰ সাংসদগৰাকীয়ে এনেকুৱা কি দেশ বিৰোধী কাম কৰিলে যে তাৰ তদন্ত কৰিবলৈ SIT পৰ্যন্ত গঠন কৰা হ'ল। কিন্তু আজি ভাৱ হৈছে এনেকুৱা একো বিশেষ তথ্য মুখ্যমন্ত্ৰী মহোদয়ে দিব নোৱাৰে। যদি তেখেতে তথ্য দিব নোৱাৰে তেন্তে সমগ্ৰ ৰাজ্যবাসীৰ ওচৰত তথা আমাৰ কংগ্ৰেছ দলক ক্ষমা প্ৰাৰ্থনা জনাব লাগে। ইপিনে SITয়ে তদন্ত প্ৰস্তুত কৰি দিলে, কিন্তু মূল অভিযুক্ত গৌৰৱ গগৈক এবাৰো সোধা পোছা নকৰিলে। অভিযুক্তৰ ভাষ্যই দেখোন গ্ৰহণ নকৰিলে SITয়ে। ছমাহ পূৰ্বে মুখ্যমন্ত্ৰীয়ে জ্বলোৱা গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ জুইকুৰা কি ৰূপ লয় বা ইয়াৰ আঁৰৰ আচল কাহিনী কি সেয়া জানিবলৈ এতিয়া সকলোৱে অপেক্ষা কৰিব লাগিব SITয়ে দিয়া প্ৰতিবেদন ৰাজহুৱা কৰালৈ। কিন্তু এই প্ৰতিবেদন ৰাজহুৱা কৰিব জানো? কাৰণ মুখ্যমন্ত্ৰীৰ ওপৰত এতিয়া ৰাইজৰ আৰু আস্থা নাইকিয়া হৈ পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 10 ছেপ্টেম্বৰৰ কাণ্ড কাৰখানা দেখি এতিয়া ৰাইজৰ এই বাঘৌ বাঘৌ সাধুটোলৈ মনত পৰিছে। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।